শালা গাড়ীটো নাই মুখেদিয়ে গাড়ী বনাইছো আৰু উপায় নাই ওই বাপ্পা কেনেকৈ জানে আমাৰ ৰাস্তাটো নতুনকৈ বনাইছে তাৰমানে একদম যাবা কষ্ট বহুত এয়া চাই লগতে বোকা 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 হ'লে টেনশ্যন নকৰোঁ ওপৰে ওপৰে যাম এতিয়া বোকাৰ ওপৰে ওপৰে গিলিহে পিছত আমি ভাল ৰাস্তাৰে যাব পাম এইটো বাবলুটোৰ ঘৰ ফ্ৰেণ্ডছ মই আজি চাৰগাঁৱত যাব ওলাইছোঁ তাৰমানে আৰু চাৰগাঁওখনকে আজি অলপ দেখুৱাম বুলি ভাবিছোঁ কাৰণ যদি চাৰগাঁওখন এতিয়া ৰেকৰ্ড কৰি থ'ব পাৰোঁ মই তেতিয়াহ'লে পিছত চাব পাৰিম যে আগতে চাৰগাঁওখন কেনেকুৱা আছিল গতিকে বলক আপোনালোকে ব্লগটো ভাল পালেও নাপালেও মোৰ একো নাযায় মাত্ৰ চাৰগাঁওখন ৰেকৰ্ড হৈ থাকিব সেইটোৱে লাগে মোক আৰু এইটো আমাৰ বৰমাহঁতৰ ঘৰ আৰু ফ্ৰেণ্ডছ চাব পাৰে এইটো আমাৰ গাঁৱৰ মন্দিৰ এটা নহয় তিনিটা আছে এইটো হ'ল বুঢ়া গোহাঁই মন্দিৰ ফ্ৰেণ্ডছ আৰু বোলে নয়নেও যায় চাৰগাঁৱত আৰু নয়নতাত বোলে যাই আহিবগৈ লাগে গতিকে যাই আহোঁ আৰু এইটো হৈছে চাব চেণ্টাৰ আৰু ফ্ৰেণ্ডছ মোৰ মাতটো লাহে লাহে শুনা পাব পাৰে কাৰণ জোৰে জোৰে ক'ব মোৰ লাজ লাগে আৰু অলপ যাই নয়নহঁতৰ ঘৰটো পাম হেৰি চাকিল মোৰে আহি আৰু নয়নহঁতৰ ঘৰটো পামেই আৰু পালোঁ নয়ন ভাত খাইছ নেকি কি কৰিছ নয়নহঁতৰ ঘৰ পালোহি ইখানটোকে খাটা কৰিবি তই ইখানটোকে খাটা কৰিবি নয়নে বোলে কাপোৰ খাটা কৰিব যাব মানে ছুটি গতিকে বলক আৰু নয়নে বহুত ডাঙৰ লছ এটা কৰি দিলে সেইটো হ'ল এইটো মোৰ ভাঙি দিলোঁ নয়নে এতিয়া নয়নক মই সদায় ৰখিব লগা হয় আৰু আজিও ৰখি ৰখি বহুত পুৰণি হৈ যোৱাৰ পিছত ওলালোঁ সেইটো আগে নয়ন ঐ অলপ হলি লাগলে হয় ধূলা যিমান বৰষুণ দিলেও ধূলোৱা হয় কি হ'ব এয়া আৰু গাঁৱলীয়া পৰিৱেশ গাঁৱলীয়া মানে টাউনতো সেনেকুৱাই যেনিবা আৰু এইফালে আমাৰ ঘৰ যায় কিন্তু আমাৰ তাত নাযাওঁ এতিয়া চাৰগাঁৱত যাম চাৰগাঁও এয়া চাওঁ মই নোধোৱাকৈ চলাব পাৰোঁ নাই এক্সিডেণ্ট হৈ ল'ব নোৱাৰোঁ নাই ধৰিবই লাগিব ভাই ধৰিবই লাগিব নহ'লে আৰু খাব লগা জীৱন কেতিয়াও খাব নাপাম পোহৰ মোৰ প্ৰতিটো পুৱা জাকে আৰু চাৰগাঁৱত নতুনকৈ এটা CSP খুলিছে এইটো আৰু চাৰগাঁৱৰ আগতে ইয়াতে জাতীয় বিদ্যালয় আছিল কিন্তু এতিয়া বেলেগত নিলে বাৰু যেনিবা এইটো দুৰ্গা মন্দিৰ ইয়াতে দুৰ্গা পূজা হয় নতুনকৈ বনাইছে মন্দিৰটো আগতে এইফালে আছিল নয়ন বাই
তোৰ নামটো কি আছিল মই পাহৰি থাকিলোঁ ফ্ৰেণ্ড চাৰগাঁৱত যেতিয়া দুৰ্গা পূজা হয় তেতিয়াহ'লে দুৰ্গা পূজাৰ মূৰ্তিবিলাক প্ৰতিমাবিলাক ইয়াতে বিসৰ্জন কৰা হয় আৰু চাৰগাঁৱৰ অকলে নহয় চাৰগাঁৱৰ কাষৰ কৰবাৰ পৰাও ইয়াতে আনি বিসৰ্জন কৰে চাউণ্ডটো শুনি ভাল লাগিছে সেইকাৰণেহে দিলোঁ এইটো ক্লিপ আৰু এতিয়া নয়নৰ লং পেণ্ট চিলাবৰ কাৰণে দোকানত আহি পালোঁ লোৱা নয়ন মোনা লোৱা ইয়াৰে দুটামান পকৰি খাই যাওঁ বাৰু আমি পকৰি ভূতে নাখালে হ'ল আৰু সো আন্ধাৰে মুন্ধাৰে ভিডিঅ'টো এণ্ড কৰোঁ গুড বাই নহয় বাই বাই থেংকছ ফৰ ৱাচিং